ৰাইচ প্ৰথমবাৰৰ কাৰণে মিনি ব্লগ এটা বনাব লৈছোঁ। সেই চিকেনৰে ৰেচিপি এটা বনাইছোঁ। কেনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। সেয়া মই চব ৰেডি কৰি লৈছোঁ। চিকেন, আলু, ধনিয়া, বিলাহী, কেঁচা মটৰ, পিঁয়াজ, এয়া ৰচুন আদাৰ পেষ্ট, কেঁচা জলকীয়া চব ৰেডি কৰি ল'লে বনাবলৈ সুবিধা হয় আৰু। তেল গৰম হৈ গ'ল, তেলত আলু দিলোঁ, আলু ফ্ৰাই কৰিছোঁ। এতিয়া আলু ফ্ৰাই হৈ গ'ল। এতিয়া সেইখিনি তেলতে আৰু অলপ তেল এড কৰি এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙা কৰি লৈছোঁ। ৰঙা কৰি ল'লে কালাৰটো অলপ ভাল হয়, কালাৰটো ভাল লাগে, ধুনীয়া হয় কালাৰটো মাংসখিনিত। এতিয়া চিকেনখিনি দি দিছোঁ। চিকেনখিনিত হালধিটো চিকেনখিনিতে দি দিছোঁ। এতিয়া লৰাই দিছোঁ অলপ। এয়া চিকেনৰ পানী অলপ শুকাব লাগিব দেই, পানী ওলাই চিকেনৰ পানীখিনি শুকাব লাগিব। তাৰপিছত এতিয়া মই মা মছলাখিনি দি দিছোঁ। ৰচুন আদাৰ পেষ্ট দিলোঁ। এতিয়া মছলাখিনি দি দিম। মছলাখিনি দি দিছোঁ। এই মছলাত আছে কাশ্মীৰী মিৰ্চ দিছোঁ, জ্বলাটো নাই দিয়া। জিৰা আছে, ধনিয়া গুড়ি আৰু মিট মছলা দিছোঁ। অলপ অলপ দিছোঁ, মছলাটো বেছি নাই দিয়া। নিমখ দি দিছোঁ। এতিয়া উতলি আছে। এয়া হাফ ফ্ৰাই হৈ গ'ল মাংসখিনিও। এতিয়া মটৰ দি দিছোঁ, কেঁচা মটৰ। মটৰটো দিলে সোৱাদটো বেছি হয়, ভাল লাগে মাংসখিনি খাই। খাচী মাংসটো যদি মটৰটো দি দিয়ে, কেঁচা মটৰ, খুব ভাল লাগে খাই। এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিলোঁ। অলম'ষ্ট মাংস হ'লেই আৰু। বিলাহী দি দিছোঁ। এতিয়া বিলাহীখিনি দি ঢাকন মাৰি দিম। ঢাকন মাৰি 5 মিনিটমান সিজাই বিলাহীখিনি অলপ সিজিব দিব লাগিব। তাৰপাছত মই ধনিয়া দি দিম, কেঁচা জলকীয়া দি দিম। কেঁচা জলকীয়া 3টা দি দিছোঁ ফালি। তাৰপিছত এইখিনি ধনিয়া, এয়া মোৰ গোসাঁই মানুহ ওলাইছে। 1.5 বছৰ হৈছে ইয়াৰ, খেলি আছে। এয়া উঠিছে, বহিছে, নিজৰ ভাগে নিজে খেলি থাকে আৰু। খেলি আছে, উঠা বহা খেলি আছে। এয়া মোৰ হৈ গ'ল মাংস ৰেডি। এয়া মোৰ মাংস হৈ গ'ল। কালাৰটো কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। কেনেকুৱা দেখিছে মাংসখিনি। মাংস সিজি গ'ল। এতিয়া মাক বাঢ়ি দিম মাংস। ভাত, দাইল বনাইছোঁ, তেনেকৈ চাটনি অলপ বনাইছোঁ আৰু ধনিয়া, ৰচুন আদা, জলকীয়া তেনেকৈ দি মাক বাঢ়ি দিছোঁ। মায়ে ক'ব এতিয়া কেনেকুৱা হৈছে। এয়া মোৰ খানা ৰেডি। এতিয়া মায়ে ক'ব খাই কেনেকুৱা হৈছে টেষ্টটো। মা খাওক, কেনেকুৱা হৈছে কৈ দিয়ক সকলোকে। কেনেকুৱা হৈছে মা? ভাল হৈছেনে? অঁ, ধুনীয়া হৈছে দেই। খাইছেনে মা? এই খাই আছোঁ। খাবই পৰা নাইচোন। খাওক। ভিডিঅ'টো বনাইছোঁ আজি। কেনেকুৱা হৈছে নাজানো আৰু। আপোনালোকে চাব, যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু ভাল বেয়া কমেণ্টটো আহিবই বাৰু, একো নাই পিছত, একো নাই। ভাল বেয়াখিনিকো ভাল বুলিয়ে ধৰি ল'ম। খালি চাব আৰু আপোনালোকে কেনেকুৱা হৈছে। তাৰপিছত কমেণ্টত জনাব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই।